হেল্ল' এভৰিৱান, মোৰ চেনেল তৃপ্তিলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই সহজভাৱে ফুলা ফুলা মালপোৱা বনোৱাৰ এটা টেষ্টি ৰেচিপি লৈ আহিছোঁ। বলকচোন চাওঁ আহক মইনো কেনেকৈ বনালোঁ এই ৰেচিপিটো। এই ৰেচিপিটোৰ বাবে মই এয়া 2 কাপত ময়দা লৈছোঁ সমানে, আৰু এইটো কাপত 1 কাপ মই চুজি লৈছোঁ, আৰু এইটো কাপত মই কাপটোৰ আধা চেনি লৈছোঁ, আৰু এইকেইটা একে জোখৰে কাপ হয় গোটেইকেইটা। আৰু এইফালে মই লৈছোঁ এয়া চামুচত অলপমান নিমখ আছে, আৰু এইফালে আছে অলপ বেকিং পাউডাৰ। আপোনালোকে বেকিং পাউডাৰ নাথাকিলে বেকিং সোডাও ব্যৱহাৰ কৰিব পাৰে। এইফালে মই এতিয়া ডাঙৰ বাটি এটা লৈ লৈছোঁ। ইয়াত এতিয়া মই ময়দাখিনি দি দিম, আৰু মই এই ময়দাখিনি ভালদৰে চালি লৈছোঁ। 2 কাপ ময়দা দি দিম, আৰু ইয়াত এতিয়া মই এই যি 1 কাপ চুজি লৈছিলোঁ সেই চুজিখিনি দি দিম, আৰু ইয়াত এতিয়া মই এই আধা কাপ চেনি লৈছোঁ, চেনিখিনি দি দিম। আৰু আপোনালোকে চেনিটো কম বেছি কৰিব পাৰে। আৰু ইয়াত এতিয়া মই অলপ নিমখ দি দিম। মিঠা বস্তুত সদায় নিমখ অলপ দিলে খাবলৈ ভাল হয়, সেইকাৰণে নিমখটো দিছোঁ। আৰু মই বেকিং পাউডাৰটো ইয়াত নিদিওঁ, বেকিং পাউডাৰটো মই পিছত ব্যৱহাৰ কৰিম। এতিয়া মই ইয়াত সেই সেম কাপটোৰে 2 কাপ গৰম পানী দি দিম। এতিয়া এইখিনি ভালদৰে মিক্স কৰি দিম। এইখিনি অলপ ডাঠ হৈছে, ইয়াত সেইবাবে আৰু 1 কাপ পানী দি দিম। যদি আপোনালোকৰ 2 কাপ পানীতে এইখিনি জোখৰ হয় তেতিয়াহ'লে আৰু পানী নিদিলেও হ'ব। যদি মোৰ নিচিনা এনেদৰে ডাঠ হৈ যায় তেতিয়াহ'লে আৰু আধা কাপ বা 1 কাপ পানী আপোনালোকে দি দিব। আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। আৰু এটা কথা মন কৰিব, ইয়াত সদায় গৰম পানীহে দিব, ঠাণ্ডা পানী নিদিব। আৰু এইখিনি ভালদৰে মিক্স কৰিব লাগিব। এইখিনি ভালদৰে মিক্স কৰি হৈ গ'ল। এতিয়া মই এইখিনি 15 মিনিটমান সময় এনেদৰে ঢাকি ৰাখি দিম, তাৰপিছতহে বনাম। 15 মিনিট হৈ গ'ল, এইখিনি ভালদৰে ফুলিও আহিলে। আপোনালোকে চাওক, যেতিয়া এনেকুৱা হ'ব তেতিয়া এইখিনি ৰেডি বনাবলৈ। ইয়াত মই এতিয়া আধা চামুচ বেকিং পাউডাৰ দি দিম। বেকিং পাউডাৰ দিও এইখিনি এতিয়া ভালদৰে আকৌ মিক্স কৰিম এবাৰ। এইখিনি হৈ গ'ল মিক্স কৰি, আৰু বেকিং পাউডাৰটো দি বেছিকেও মিক্স নকৰিব, ভালদৰে এনেকৈ মিলাই দিলেই হ'ল। এইখিনি হৈ গ'ল। মালপোৱাখিনি ভাজিবলৈ কেৰাহী পাতি দিলোঁ, আৰু ইয়াত মই তেল দি লৈছোঁ, ৰিফাইন তেল। যাতে মালপোৱাখিনি তেলখিনি ডুব যায় তিমান পৰিমাণে তেলটো দি ল'ব। তেল আমাৰ গৰম হৈ গ'ল, মই গেছটো এতিয়া মিডিয়াম কৰি লৈছোঁ। এতিয়া এইখিনি লুটিয়াই দিম। এইখিনি সময়ত কিন্তু আপোনালোকে গেছটো একেবাৰে সিম কৰি থ'ব, নহ'লে এইখিনি ফটককৈ ইয়াৰ ওপৰত ৰঙচুৱা ৰং এটা আহি যাব আৰু ভিতৰটো ভালদৰে নিসিজিব। সেইটো কাৰণে গেছটো সিম কৰি লাহে লাহে এনেদৰে ভাজি থাকিব লাগিব। এই মালপোৱাখিনি হওঁতে 1 মিনিটমানহে সময় লাগে, বেছি সময়ো নালাগে, আৰু সহজেই বনাই ল'ব পাৰি। এতিয়া এই 4টা ধুনীয়া এটা সোণালী ৰং আহি গৈছে, এইখিনি ভাজি হৈ গ'ল। মই এইখিনি এতিয়া প্লেট এখনত উঠাই ল'ম। এতিয়া মই একেদৰেই আকৌ বাকীখিনিও বনাই ল'ম।
এয়া আমাৰ সহজতে বনাব পৰা মালপোৱা ৰেডি হৈ গ'ল। এয়া কম সময়তে আৰু সহজতে বনাই খাবও পাৰি আৰু আলহীকো খুৱাব পাৰি। আপোনালোকে এনেদৰে ট্ৰাই কৰিব। এয়া চাওক কিমান ফুলিছে আৰু এয়া কোমলো আৰু ইয়াত চুজি দিয়াৰ কাৰণে বাহিৰটো অলপ মচমচীয়া। এনেদৰে বনালে মালপোৱা বহুত টেষ্টি হয়। আপোনালোকে এনেদৰে এবাৰ ট্ৰাই কৰিব আৰু কেনে পালে মোক কমেণ্ট কৰি জনাব। যদি আজিৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, ফেমিলি আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বাটনটো ক্লিক কৰি অল কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি প্ৰথমেই পাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।